এই ভণ্ড কাঠমোল্লাজন নিজৰ ফটোৱাত নিজে দুজখী হ'ল আৰু নিজৰ আব্বাকো দুজখী সজালে। কাৰণ ইয়াৰ আব্বাও ঈদৰ নামাজ পঢ়াই টকা লৈছে আৰু ইও অসমৰ বিভিন্ন জেগাত ঈদৰ নামাজ পঢ়াই টকা লৈছে। তো ঈদৰ নামাজ পঢ়াই যদি টকা লয়, যদি ইয়াৰ কথা মোতাবিক জাহান্নামী, তো প্ৰথম জাহান্নামী ই হয়, তাৰ পিছত নিজৰ আব্বাকো সি জাহান্নামী সজালে। এইটো কেনে ধৰণৰ যুক্তি? জুম্মাৰ নামাজ ফৰজে আইন হয়, 5 ওয়াক্ত নামাজ ফরজে আইন হয়। ফরজে আইনৰ ইমামতি কৰাৰ বাবদ ৰাইজে যদি হাদিয়া দিয়ে, ইমাম সাহেবে যদি লব পাৰে, ফরজে আইনৰ ক্ষেত্ৰত যদি জাহান্নামী নহয়, তো ঈদৰ নামাজ তো ওয়াজিব নামাজ, তো ওয়াজিব নামাজৰ ইমামতি কৰি পইচা ললে বা ৰাইজে দিলে জাহান্নামী কেনেকৈ হ'ব? জান্নাত জাহান্নামৰ ঠিকা কি তোমাক দিছে নেকি? তুমি যাকে তাকে জাহান্নামী কৈ দিবা, যাকে তাকে জান্নাতি কৈ দিবা। সামাজিক মাধ্যমৰ চৰ্চিত